friends, good morning. Welcome back to my channel Nena Haloi vlog. আজি 15 আগষ্ট হ্যাপি ইন্ডিপেন্ডেন্ট ডে। তো মই আজি আমাৰ ঘৰৰ কাষতে নামঘৰ এটা আছে, তাত কৰিছে পতাকা উত্তোলন কৰিছে। তো মই আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু মই এতিয়া যাব ওলাইছো ইণ্ডিপেণ্ডেন্ট ডে বুলি অলপ খানা খাওঁ। তো ফ্ৰেণ্ডছবিলাক মানে মোতকৈ ডাঙৰ হয়, বাহঁতৰ লগত অলপ খানা খাব যাব ওলাইছোঁ লখৰা ৱাটাৰফল এটাত, গড়ভঙা ৱাটাৰফল বুলি কয়। মই আজি ফাৰ্ষ্ট টাইম যাম, তো আপোনালোককো দেখাওঁ, আপোনালোকে চাওক কেনেকুৱা লাগে। ইমান গৰমত আহিব পাৰিব, তো যাওঁ চাই থাকক। রূপালী ভাই নাচ নাচ দে চন্দন বাবা নাচ, চন্দন বাবা নাচ। তো আমি সৰু মিনি গাঁও এখনলৈ আহি পালোঁ। তো ইয়াতে কিবা কিবি কিনি লওঁ, খুচৰা খুচৰি বস্তু। তো ৰখি ল'লোঁ অলপ, ৰ'দটো পূৰা তামাম ওলাইছে, একদম লেতেৰা ৰ'দ ওলাইছে। ঘোৰা দি ঘূৰতে নাচনি তাক পখিলা ঐ উৰা দি উৰক। তো ফাইনেলি আমি ৱাটাৰফলটোত আহি পালোঁ, চাব পাৰে। ৰাস্তাটো বেয়া, গাড়ীৰ পৰা নামি দিলোঁ তাৰ কাৰণে। নালাগে, তই মাংস ভৰাই থৈছিলি, গোটেই মোৰ কাপোৰত লাগিছে। সৰু বৰ ন, আগত যাম নে কি আৰু? আজি মানুহ বহুত আহিছে, বন্ধ বুলি পালন কৰিছে 15 আগষ্ট। পইচা এইটো চাচোন, গোটেই একেবাৰে মুখেই লগাই দিছে। মাংস আছে গম নাপাওঁ, কি লাগে পইচা? নিদিওঁ নিদিওঁ। ফাইনেলি আমি আহি পালোঁ, চাব পাৰে। ৰাতি ৰূপালী বাই ৰাতিপুৱা 7টাত আহা মানুহ সঁচাকৈ ল'ৰাকেইটা বহুত দেৰি কৰিছে। মইতো 6টা বজাৰ পৰা চবকে মোৰ মাস্ক এতিয়ালৈ খুলিব হোৱা নাই, খুলি পেলাই আপোনালোকক দেখাই আছোঁ ফেচটো। হাই কৈ দে, পইচা দিব লাগিব না, পইচা দিব লাগিব। এয়া চাওক চবতকে দামী বস্তু বিলাহী। আমাৰ দম আছে, যোগাৰখিনি ফাইনেলি কৰা হৈ গ'ল। এতিয়া মাংসখিনি বনালে, তাৰপিছত আমি গান বজাওঁ। আজি মানুহ বহুত, বিশেষকৈ ল'ৰাবিলাক বহুত। গৰমত খালাত চেহা
গাহৰি মাংস বনাইছে আৰু তাত ব্ৰইলাৰ মাংসৰ কাৰণে যোগাৰ কৰি আছে। যিহেতু মই গাহৰি নাখাওঁ, চন্দ্ৰমামাই নাখায় গাহৰি, তো ব্ৰইলাৰ মাংস দি আমি চলিব লাগিব। ফাইনেলি আমি গা পা ধুলোঁ, মাংসখিনি তাৰ পৰা আনিছে ইয়াতে চাংঘৰত খাম বুলি। তো মাংসখিনি পৰি থাকিলে, তো যিখিনি মাংস আমাৰ বইল আছিলে এতিয়া ফ্ৰাই কৰি দিব। গা ধুই উঠিও শান্তি নাই, এতিয়া জুই জ্বলাত পূৰা একদম ইমান মানুহ হৈছে, পানী ঘলা হৈ গৈছে। গা ধুওঁতে বাৰু বেলেগ একো নহ'ল, মই দুখ পালোঁ, ভৰিত চাল গ'ল, চাল যায় এতিয়া দুখ পাইছোঁ, হৈ নাজানো আৰু শিলত ইমান বেয়া কৰি পৰিলোঁ যে এতিয়া মোৰ কঁকালৰ বিষ বেছি হ'ল। তো চাওঁ ঘৰতে আৰু দুখ ক'ত দুখ পাওঁ, বেছি হয় মোৰ। মাংসটো পৰি থাকিল, ভাত খাব বহা মানুহ। প্ৰণয় ভাত খাব বহিছিলে, কি হ'ল? এইটো আৰু চিন্তু পুৰা একদম মাংস খাব নাপাই পেলাই কি বুটে মাৰি আছ নেকি? হা চিন্তু? ভাত খাব বহিল। এইবিলাকে আগতে যিহেতু গাহৰি হয় পুৰা খাইছে ন ভৱদা? পুৰা খাইছ? একদম খাব পুৰা একদম গাহৰিৰ কাৰণে পুৰা খাব বহিছে। নিমখ নপৰে ইয়াৰ পৰা। নিমখ নপৰে? নিমখ নপৰে। দিয়ক মই পেলাই দিওঁ। এইটো তাতে নিমখ নপৰে। নিমখ পেলাব জানা নাই? হৈ গৈছে? মৌচুমদা নিমখ লাগিব নেকি? লাগিব। কেনেকুৱা লাগিল? তো চবে গাহৰিৰ কাৰণে সাজ কৰিছে। চন্দনা বা আৰু মই গাহৰি নাখাওঁ পৰা আমি লাহে লাহে। তো ইফালে আৰু আছে, চাব পাৰে ইফালে আৰু দাদাসকল বহি আছে ভাত খাই। মানস দা কেনেকুৱা? বঢ়িয়া, ভাল লাগিছে নে? ইয়াতে খাই আছে। আমাৰ এতিয়ালৈ হোৱা নাই খবৰটা, আমি খাই তাৰপিছত ফাইনেলি আমাৰ এই চিকেন পূৰা একেবাৰে ভোট জলকীয়া দি পেলাই এতিয়া আমি খাই লওঁ। খাই লৈ বাকীবিলাকে খাই আছে, এতিয়া আমি খাই লওঁ। ভাল লাগিছিলে খাই, আজি ভাল লাগিছে, আজি ভাল লাগিছে। তো আজি আহি বহুতখিনি ভাল লাগিল বৰভঙালৈ লগৰৰ ভিতৰত। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মই কিন্তু বহুত এনজয় কৰিলোঁ বা আৰু পিন্ধাহঁতৰ লগত। তো ৰাতি হ'ল লোৱাতে, বনোৱাতে খাওঁতে বহুত এনজয় কৰিলোঁ, সেনেকৈ দেৰি হৈ গ'ল। তো আজিৰ ব্লগটো মই ইয়াতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।